আৰু লগত লাগিব এই সেইটো কামটো কৰিবলৈ হ'লে এইটো লাগিব এইডালে হ'ব মোৰ কেমেৰা ষ্টেণ্ড। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আৰু আজি হৈছে এটা বিশেষ দিন, আৰু এই বিশেষ দিনটোত মানুহে সকলোৱে এটা কাম কৰে, আৰু সেইটো কাম কৰিবলৈকে মই আজি হৈছোঁ ৰেডি। আৰু লগত লাগিব এই সেইটো কামটো কৰিবলৈ হ'লে এইটো লাগিব লগতে, আৰু মই লৈছোঁ এইডাল। কিন্তু এইডালৰ বিশেষ এটা বেলেগ কামতহে লৈছোঁ মই, মানে এইডালে হ'ব মোৰ কেমেৰা ষ্টেণ্ড। মানে এইডাল হৈছে মোৰ কেমেৰা ষ্টেণ্ড, ডিজিটেল কেমেৰা ষ্টেণ্ড। আপোনালোকক যদি লাগে মোক কমেণ্ট কৰিব, আপোনালোকক এডাল ধুনীয়া চাই দিম, মানে কেমেৰা ষ্টেণ্ড। চ' এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আৰু আপোনালোকে চাই থাকক মই কি কৰিবলৈ লৈছোঁ আজি সকলো এফালৰ পৰা। মই আচলতে আজি ভিডিঅ'টো ভিউজ পাম বুলি বনোৱা নাই, মই আচলতে বনাইছোঁ আজি হৈছে বিশ্ব পৰিৱেশ দিৱস 5 জুন, আৰু সেইকাৰণে এডাল গছপুলি ৰুলোঁ। আৰু সকলোৱে যদি ঘৰে ঘৰে মানে বছৰত এডালকৈ হ'লেও, প্ৰত্যেক ঘৰত যদি গোটেই পৃথিৱীতে যদি এডালকৈ হ'লে গছপুলি ৰুয়, তেতিয়াহ'লে আমাৰ কিমান মানে পৰিৱেশটো কিমান ভাল হ'ব সেইটো আপোনালোকে ভাবি চাওক। আৰু এতিয়া সেইটো কথা ভাবি মোটামুটি আমাৰ ভৱিষ্যতৰ কথা ভাবি যাতে আপোনালোকে সকলোৱে এডালকৈ হ'লে গছপুলি